Hi guys, welcome back to my YouTube channel. আজি মই আপোনালোকক এটা কেকৰ ৰেচিপি দেখাম। তাৰ বাবে প্ৰয়োজন হোৱা বস্তুখিনি মই আপোনালোকক দেখাই লৈছোঁ। প্ৰথমে তাৰ বাবে লাগিব এক পেকেট অৰিঅ' বিস্কুট, আধা কাপ গাখীৰ, আধা কাপ চেনি গুড়ি, 1 কাপ ময়দা, 4 চামুচমান ৰিফাইন তেল, এটা কণী, আধা চামুচ বেকিং পাউডাৰ, 4/4 এভাগ। মই অৰিঅ' বিস্কুটটো এতিয়া গুড়ি কৰি ল'ম মিক্সাৰত। মই দেখাই আছোঁ। অৰিঅ' বিস্কুটটো মোৰ গুড়ি কৰা হৈ গ'ল। এতিয়া মই পনীৰটো মিক্সাৰত মাৰি ল'ম। মই বেকিং পাউডাৰ আধা চামুচ বেকিং সোডা 4 এভাগ ল'ম। চেনি গুড়ি লৈছোঁ। এতিয়া বেছিকৈ খাবলৈ বেছি ভাল হয়। আধা কাপ চেনি গুড়ি লৈছোঁ। ৰিফাইন তেল 4 চামুচ লৈছোঁ। এতিয়া ভাগৰি ফেটিব লাগিব। অৰিঅ' বিস্কুট দিছোঁ। এতিয়া আমি ইয়াত গাখীৰ অলপ দিব। পেষ্টটো মোৰ ৰেডি হৈ গ'ল। কেকৰ বাবে পেষ্টটো সদায় এনেকুৱা হ'ব লাগিব। এতিয়া মই বাচনটোত অলপ ৰিফাইন তেল লগাই লৈছোঁ। তেতিয়া কেকটো লাগি নধৰে আৰু ওলাওঁতেও সহজ হয়। এতিয়া অলপ ময়দা লগাই লৈছোঁ। এতিয়া কেকৰ পেষ্টটো ইয়াত ঢালি দিম। কেৰাহীটো 5 মিনিটমান গৰম হ'বলৈ দি থ'ম। নিমখখিনিৰ ওপৰত এখন প্লেট লৈ ল'ম আৰু গেছটো লো ফ্লেমত ৰাখিম। কেকৰ বাতিটো বহাই দিছোঁ। কেকটো মাজে মাজে চাই নাথাকিব। 45 মিনিট, খুব কম 45 মিনিট ৰাখিব লাগিব। কেকটো হৈছিলে নাই চাব কাৰণে চুৰিখনত যদি একো লাগি অহা নাই গম পাব যে কেকটো হৈ গ'ল। আৰু যদি চুৰিখনত লাগি আহিছে তেতিয়াহ'লে আৰু 10 মিনিট ৰাখি দিব। মোৰ হৈ গৈছে কাৰণ চুৰিখনত একো লাগি অহা নাই। এতিয়া আমি কেকটো নমাই ল'ম।